এতিয়া আমি গৈ আছোঁ গুৱাহাটী গৈ আছোঁ বিশেষ কাম এটা কাৰণে। হয় এয়া হয় ৰাইট। গুৱাহাটী দিছপুৰ জনতা ভৱনলৈ গৈ আছোঁ, কাইলৈ ৰাতিপুৱা পামগৈ। হয় হয় ঠিকে আছে। এতিয়া আমি বৰ্তমান গোগামুখ ৰেলৱে ষ্টেচন পাইছোঁহি। দিছে এয়া গোগামুখ ৰেলৱে ষ্টেচন। 9:40 হ'ল আৰু আধা ঘণ্টাৰ ওপৰত আছে ট্ৰেইন আহিবলৈ। এতিয়া আমি গুৱাহাটীলৈ গৈ আছোঁ, মানুহ কিমান গোট খাই আছে। বিশেষ কাম এটাত গুৱাহাটীত গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। এতিয়া আমি গুৱাহাটীলৈ গৈ আছোঁ, মানুহ কিমান গোট খাই আছে। বিশেষ কাম এটাত গুৱাহাটীত গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। এয়া গোগামুখ ৰেলৱে ষ্টেচন। 9:40 হ'ল আৰু আধা ঘণ্টাৰ ওপৰত আছে ট্ৰেইন আহিবলৈ। এতিয়া আমি গৈ আছোঁ গুৱাহাটী গৈ আছোঁ বিশেষ কাম এটা কাৰণে। এয়া হয় ৰাইট। গুৱাহাটী দিছপুৰ জনতা ভৱনলৈ গৈ আছোঁ, কাইলৈ ৰাতিপুৱা পামগৈ। হয় হয় ঠিকে আছে। এতিয়া আমি বৰ্তমান গোগামুখ ৰেলৱে ষ্টেচন পাইছোঁহি। দিছে